আজি বহুদিনৰ পৰা গাহৰি মাংসৰ লগত গুটি আলু আৰু লাই শাক খাবলৈ মন গৈ আছিল। সেই কথামতেই কাম ধুনীয়াকৈ মাংস আনি ধুই পখালি এয়া কেৰাহীত বইল হ'বলৈ বুলি উঠাই দিলোঁ। তেতিয়ালৈকে আকৌ মই আলু, পিঁয়াজ, আদা, নহৰু, বিলাহী এইবোৰো ধুনীয়াকৈ ধুই মেলি বাকলি গুচাই ৰেডি কৰি ল'লোঁ। গুটি আলু পিছে মই একেবাৰে সৰু চাইজৰবোৰ লোৱা নাই, কাৰণ ভাগি যায়, সেইকাৰণে অকণমান ডাঙৰখিনিয়ে লৈছোঁ। মাংসখিনি এয়া দেখিছেনে, বইল হোৱাৰ পিছত কেৰাহীত তেল অকণমান দি অকণমান হালধি দি পেলাই ভালদৰে ভাজি ল'লোঁ। আদা, নহৰু এইবোৰ মই গিলাচতে খুন্দি ল'লোঁ। তাৰপিছত মাংসখিনিত আকৌ এয়া পিঁয়াজ, জলকীয়া, আদা, নহৰু পেষ্টখিনি অকণমান নিমখ দি ভালদৰে ভাজি ল'লোঁ। তাৰপিছতে দিছোঁ মই এয়া আলুকেইটা, আৰু ধুনীয়াকৈ ভাজি লোৱাৰ পিছত মই এইফালে বিলাহী 4-5টামান মানে সৰু সৰু চাইজৰ সৰুকৈ কাটি ল'লোঁ। ধুনীয়াকৈ এয়া দি লৈ ভাজি ল'লোঁ। তাৰপিছত দিলোঁ মছলা, গৰম মছলা, মিট মছলা, ধনিয়া গুড়ি যি আছিলে আৰু মোৰ লগত জলকীয়া গুড়ি গোটেইবোৰ দি এয়া দেখিছেনে কালাৰ কিমান ধুনীয়া হৈ গৈছে। এইখিনি ভাজি লোৱাৰ পিছত এতিয়া টাইম হৈ গ'ল লাই শাক দিয়া। লাই শাকখিনিও ধুনীয়াকৈ মই বাছি ধুই মেলি ল'লোঁ, আৰু গোটেইখিনি মই এয়া মাংসখিনিৰ ওপৰত দি দিছোঁ। প্ৰথমে অকণমান বেছি হোৱা যেন লাগিছিলে, কিন্তু ঢাকনিখন মাৰি দিয়াৰ পিছত ধুনীয়াকৈ মাংসখিনিৰ লগতে লাই শাকখিনিও পমি গ'ল আৰু জোখৰ হৈ পৰিলে। এতিয়া ইয়াতে মই দি দিলোঁ অকণমান নিমখ, আকৌ ঢাকনিখন মাৰি দিলোঁ। তাৰপিছত এয়া চাওক কিমান ধুনীয়াকৈ সিজি গ'ল। বাৰু ভিডিঅ' কৰি নাথাকোঁ, এতিয়া মই খাওঁ। ভিডিঅ'টো ইমানতে থলোঁ দেই, বাই।